हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आज आमी आगर ब्लॉगटोर पार्ट 2 तो दिम आरो आगर ब्लॉगटोत आपनालोকৰ মৰমৰ বাবে মই आपनालोকক आन्तरिक धन्यवाद ज्ञापन কৰিছো। आरो আজি মানে আমাৰ এই ভিডিওটোত ভাওনা ভিডিও যাব আৰু ভাওনা ভিডিওটো গুটেটো না যায় মানে অলপ অলপকে যাব। আৰু আমি যোনখন ভাওনা কৰিছিলো এই ভাওনাখন মানে নেম কাস্টিং বহুত ভালকে কৈ দিছিলে মানে। আৰু মই ক'বলৈ পাহৰি গৈছিলোঁ যে আমাৰ ভাওনাখনত যে মহিলা চৰিত্ৰ ৰূপায়ণ কৰিছিলে, কয়াধু চৰিত্ৰ ৰূপায়ণ কৰিছিলে আমাৰ জীৱন দা, তাৰপিছত মহান দাই কৰিছিলে লক্ষী চৰিত্ৰ ৰূপায়ণ, আৰু জিকি চৰিত্ৰত ৰঞ্জনে ৰূপায়ণ কৰিছিলে, আৰু আমাৰ সূত্ৰন আছিলে প্লাৱন দা, আৰু মই ক'লোৱে বিষ্ণু লৈছিলে ৰাহুল দাই, আৰু হিৰণ্যকশিপুৰ আমাৰ প্ৰশান্ত দা, ইন্দ্ৰ, তাৰপিছত দেৱতা ঐন্যম দা, ইন্দ্ৰ লৈছিলে অনুপ দা, তাৰপিছত এনেকৈ দেৱতা লৈছিলে দাদাগিল মানে। আৰু আমাৰ গোটেই ভাওনাখনত সহায় কৰাৰ বাবে মই মন্টুত দা, মনোজ দা আৰু দাদুল দা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই, আৰু আজিৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।
কিন্তু কি তোমার কি সমস্যাকে ডেকে আমাকে বীরেন্দ্র কি করি ও
তুমি মোর মন জোসনা হৃদয়ৰ হাসনা